এজনী ছোৱালীৰ জীৱন। কেতিয়াবা কেতিয়াবা এনেই লাগে নাৰী হোৱাটো যেন এক শাস্তি। নপঢ়া নুশুনা হ'লে আকুৰি অশিক্ষিতা, পঢ়া শুনা হ'লে ক'ব বহুত পঢ়া দেখাইছে। বিয়া নহ'লে কুলক্ষণী, বিয়া হৈ গ'লে ক'ব এতিয়া ঠাণ্ডা হৈ পৰিব। আৰু সকলোৰে লগত মিলি থাকিলে ক'ব বহুতৰ লগত হলি গলি। গহীন হৈ থাকিলে ক'ব অহংকাৰী। পঢ়ি শুনি ঘৰত থাকিলে ক'ব বহুত পঢ়িলি আৰু এতিয়া বিয়াত বহ। চাকৰি কৰিবলৈ খুজিলে ক'ব নালাগে বাদ দে, দূৰত গৈ চাকৰি কৰিব, এতিয়া বিয়াত বহ। ভুল দেখি মাত দিলে বেয়া আৰু সকলো দেখি শুনি সহ্য কৰিলে ভাল। ছোৱালী বাবেই হয়তো হেৰাই যায় আমাৰ নিজৰ মতে জীয়াই থকাৰ অধিকাৰ। কাৰণ সকলোবোৰ অভিভাৱকৰ হাতৰ মুঠিত নিহিত থাকে আমাৰ জীৱন। কোনো অস্তিত্ব নাই আমাৰ ইচ্ছা আৰু অনিচ্ছাৰ।